মানৱ সমাজক কলংকৃত কৰা এজন যুৱক। যুৱকজনে আজিৰ পৰা কেইবছৰমান আগতে নিজকে অসহায় বুলি কৈ বৰপেটাৰ মাজৰ গাঁৱৰ এগৰাকী শাৰীৰিকভাৱে অক্ষম যুৱতীৰ লগত সামাজিকভাৱে বিবাহপাশত আবদ্ধ হয়। কিছুদিন পিছতে তেওঁ কৰ্মসূত্ৰে গুৱাহাটীলৈ যায় আৰু তাৰ পিছত ঘূৰি নাহিল। জানিব পৰা মতে যুৱকজন হৈছে ধুবুৰী জিলাৰ মাইনকাছাৰ থানাৰ অন্তৰ্গত ৩ নং টান গাঁৱৰ ছানৱাৰ হুছেইনৰ পুত্ৰ আখিৰুল ইছলাম। ইতিমধ্যে তেওঁৰ ঔৰসত জন্ম লাভ কৰিছে এটি নৱজাতকে, যাক লৈ এতিয়া বিপদত পৰিছে মাতৃ। এতিয়া প্ৰশ্ন হয়, কি দুখ কৰিছে এই নৱজাতকটিয়ে? সামাজিক ৰীতি নীতিৰ মাজেৰে বিবাহপাশত আবদ্ধ হৈ কিয় পলাই গ'ল আখিৰুল ইছলাম? কোনে চাব এই কণমানি আৰু মাতৃগৰাকীক? বিবাহৰ আগতে মৃত্যু হৈছিল মমিৰণৰ পিতৃ মাতৃৰ, আৰু তাৰ পিছতো মমিৰণ নিজেই শাৰীৰিকভাৱে সক্ষম। তথাপি কণমানিটিক খাদ্য দিবই লাগিব আৰু তেওঁ নিজেও জি থাকিব লাগিব। এই কণমানি নিষ্পাপ শিশুটিয়ে একো বুজি নাপায়, যাৰ বাবে বিপদৰ সন্মুখীন হৈ এতিয়া অঘৰীৰ মানুহৰ ঘৰে ঘৰে মাতৃগৰাকীয়ে এই কণমানিটিক লৈ ঘূৰি ফুৰিছে, যাৰ ফলত বৰ্তমান এক কঠিন ৰোগত আক্ৰান্ত হৈছে কণমানি শিশুটি। ক'বলৈ ভাষা নাই, মানুহ যে কিমান নিষ্ঠুৰ হ'ব পাৰে। এতিয়া কণমানি শিশুটিৰ প্ৰয়োজন আপোনাৰ কিছু সহায়। আপোনালোকে পাৰিব এই কণমানি শিশুটিৰ দেউতাক আখিৰুল ইছলামক বিচাৰি দিবলৈ। আখিৰুলৰ প্ৰতি থকা অগাধ বিশ্বাস আৰু মৰম থকাৰ বাবে এতিয়াও কোনো গোচৰ দিয়া নাই পত্নীয়ে। আহক আমি সকলোৱে এজন মানুহ হিচাপে মানৱীয় এক গুৰুত্বপূৰ্ণ কৰ্তব্য হিচাপে মমিৰণৰ স্বামী আৰু তেওঁৰ কণমানি শিশুৰ পিতা আখিৰুল ইছলামক বিচাৰি এক ন্যায় প্ৰদান কৰিবলৈ চেষ্টা কৰক।